ঘৰ ইয়াতে এইখন গাঁৱৰে আমি ইমূৰৰ আপোনালোকে কিবা লৈ আহিছে সাহায্য কিবা দিব লাগিছে আমি বিহুৰ ফালৰ পৰা সাহায্য দিব আমাৰ বাইদেউ কিবা ক'ব নেকি বানৰ উপলক্ষে মই নামচুই গাঁও পঞ্চায়তৰ জীৱিকা সখী আমাৰ এতিয়া মই এখন গাঁৱলৈ বিয়া হৈ অহা 26 বছৰ হ'ল 26 বছৰ এনেকুৱা বানপানী দেখা নাই আমাৰ এগৰাকী বাইদেউ আছে অকণ এইফালে ঘূৰি দিব লাগে বাইদেউ গৰাকী আমাৰ যিটো অলপ সাহায্য দিবৰ কাৰণে এখেতৰ হাতত আমি দেখি পাইছো বাইদেউ কি ক'ব অকণ বানৰ বিষয়ে কওকচোন কবলেতো বহুত দুখ লগা কথা মানে দেখি বেয়াই লাগে আমি যিটো পাৰিছো আৰু আমাৰ ফালৰ পৰা সৰু সুৰাকে কিবা এটা সহায় কৰিবলৈ আগবাঢ়ি আহিছো অসমত গোটেই চাৰিওফালে বান আৰু বানৰ বাবে আজি বহুতখিনি ক্ষতি হৈছে আৰু ক্ষতি কি হৈছে আমাৰ এখন গাঁৱৰ তিতাবৰ দপলাটিং হাবিমুনাম বছালী গাঁওখনৰ কি ক্ষতি হৈছে বা কিয় কাৰণে আমাৰ এখন চৰকাৰী বিদ্যালয়খন আজি কেইবাটা দিন ধৰি থাকিবলৈ পাইছে এখেতসকলে এইখিনি অকণমান থুলমূলকে কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাৰু কিছু মানে ব্যক্তি আছে ইয়াত আৰু এখেতসকলৰ লগত অকণমান মই কথা পাতিম বাৰু আৰু এখেতৰ যিটো আপোনালোকে গমে পাই যে বানৰ কিছুমান সাহায্য মই দিব পাৰো 2-3 কাৰণে হলেও দিবলৈ চেষ্টা কৰিম বাৰু মই আপোনালোকে দেখিছে অলপ আলু আনিছো মই আৰু অলপ আলু দিছো আৰু দালি দিছো বিভিন্ন ধৰণৰ আলু দালি পিঁয়াজ দিব পাৰো এদিনৰ বাবে হলেও কিন্তু মই অলপমান দিবলৈ চেষ্টা কৰিছো আপোনালোকে দেখিছে ইয়াত কেইবাটাও মহিলা আছে যিটো মোৰ নিজৰ বান সাহায্য অলপ দিবলৈ চেষ্টা কৰিছো আপোনালোকে দেখিছে আৰু এয়া বাইদেউ আপোনালোকে এদিনৰ বাবে যিটো দিব পাৰো মোৰ ফালৰ পৰা দিছো দেই ঠিক আছে আৰু আপোনালোকে দেখিছে মোৰ লগত আমাৰ বেদান্ত আছে বেদান্ত মোৰ সৰুৰ পৰাই চিনাকি বেদান্ত আজি অসমত গোটেই চাৰিওফালে অসমত বানে বহুত মানুহক ক্ষতি কৰিছে আৰু মানে আজি তোমালোকৰ গাঁওখনতো কেইবাটাও ঘৰ একেবাৰে পানী তেনেকে সোমোৱাৰ বাবে আজি চৰকাৰী বিদ্যালয়খনত কেইবাটা দিন ধৰি একেলগে তেনেকে থাকিবলৈ পৰিছে অকণমান কথাবোৰ তুলিবগে আজি প্ৰায় মই যিমান দিন হ'ল আজি ইমান দিনে মই ইমান ডাঙৰ বানপানী মই দেখা নাছিলো ফাৰ্ষ্ট টাইম এইটো ক'ব গ'লে মই জন্ম হোৱাৰ পৰা গতিকে আমাৰ তাত প্ৰায় 12-15 ঘৰ মান মানুহৰ এতিয়া ভিতৰ সোমাইছেহি তো সকলো আহি ইয়াত এতিয়া আমাৰ ইয়াত চৰকাৰী বিদ্যালয়খনত মানে স্থাপিত হৈ থকা লেখীয়া হৈছে একেলগে থকা হৈছে চৰকাৰী ফালৰ পৰা কিবা মানে সহযোগ কিবা পাইছেনে বাৰু খাদ্য বিভিন্ন ধৰণৰ দিছে কি দিছে বাৰু আপোনাৰ চাউল দিছে দালি দিছে মানে সকলোখিনি বস্তুৱে দিছে আৰু গৰু ছাগলী কাৰণেও দিছে কিবা ক্ষতি কিবা হৈছে নেকি বাৰু ক্ষতি ক'ব গ'লে এতিয়া বাগান পানীৰ তলত গৈছে তাৰ পৰা ৰোৱা যিটো ৰোৱা আছিলে খেতি বাতি পানীৰ তলত আছে আৰু বাকী গৰু ছাগলী কিবা এনেকুৱাকে প্ৰব্লেম গৰু ছাগলীটো বাৰু ইমান তাৰমানে ক্ষতি নহ'ল তাৰমানে ক্ষতি হোৱা নাই আৰু লগতে আমাৰ আৰু এজন দাদাজন আছে দাদা অকণমান কথা পাতো নমস্কাৰ দাদা নমস্কাৰ আমাৰ যিটো বানপানীৰ উপলক্ষে যিটো সমস্যা এটা চলি আছে গমে পাই গোটেই সমগ্ৰ অসমতে বানে বহুত ক্ষতি হৈছে কিন্তু আমাৰ তিতাবৰ পৰা ধৰি এলেকাত আমাৰ ইয়াতো যিটো ক্ষতি কৰাৰ বাবে আজি কেইবাটাও ঘৰ মানে পানী সোমোৱা মানে এখন চৰকাৰী ঘৰত মানে চৰকাৰী এখন বিদ্যালয়খনত আজি থাকিবলৈ বাধ্য পৰিছে মানে কি হৈছে ক্ষতি মানে কি হ'ল আপোনালোকৰ কিবা হৈছে নেকি বাৰু ক্ষতিটো আমাৰ পথাৰহে হৈছে আমাৰ গাঁৱততো তেনেকুৱা পানী সোমোৱা নাই বাৰু চব জেগাত সোমোৱা নাই দপলাটি হাবি বছাবিল গাঁৱতহে 10-12 ঘৰ মান ৰাইজৰ পানী সোমাইছে আৰু গৰু ছাগলী অকমান দিগদাৰ হৈছে চৰিবলৈ চৰকাৰৰ ফালৰ পৰা বাৰু সুবিধাবোৰ দিছে গৰু ছাগলীৰ কাৰণেও দিছে দানা আৰু ৰাইজেও সাহায্যখিনি পাই আছে বৰ্তমান বাৰু ঠিকে আছে ধন্যবাদ আমাৰ দাদাজনক ধন্যবাদ দিছো পিছে আৰু এটা কথা মই কওঁ যে এইখন বিদ্যালয়ৰে বাইদেউ এগৰাকী আছে এখন বিদ্যালয়তে যিটো মানে ছাত্ৰ ছাত্ৰীসকলক পঢ়ায় মই বাইদেউ প্ৰথমতে আপোনাক নমস্কাৰ দিছো পিছে বাইদেউ আপুনি আজি এখন বিদ্যালয়তে আজি বহুত বছৰ ধৰি আপুনি জড়িত হৈ আছে ল'ৰা ছোৱালী শিক্ষা দি আছে আপুনি হয় নহয় পিছে ল'ৰা ছোৱালীবিলাকে ইয়াতে আজি আমাৰ বছাবিল গাঁওখনৰ ল'ৰা ছোৱালীবিলাকে আজি কেইবাটা দিন ধৰি বা জ্যেষ্ঠ ব্যক্তিসকলো ইয়াতে থাকিবলৈ পৰিছে পানী ইমান ক্ষতি কৰিছে এই বানপানীৰ বিষয়ে আপুনি কি কয় অকণমান চমুকে বানপানীতো আগে পিছতো এনেকা হোৱা নাছিলে এইবাৰে প্ৰথমবাৰ হৈছে যেনিবা আমাৰ গাঁৱততো এবাৰো পানী তেনেকা সোমোৱা নাছিলে এইবাৰ আৰু মানুহৰ ঘৰলৈকে সোমাই গৈছে আৰু ৰাস্তা পদূলি সেইবোৰ গোটেইখিনি বানপানী গোটেই ভৰি গৈছে আপোনালোকৰ কিবা ক্ষতি হৈছে নেকি বাৰু আমাৰ ক্ষতি হৈছে মানে পথাৰ ধান লগাইছিলো ধান খিনিও হেৰি তাৰ পৰা বাগানতো পানী সোমাইছে ধন্যবাদ এয়া আছিলে আমাৰ বাইদেউ আমাৰ এখন এজন দাদা এজন আছে নমস্কাৰ এই বানপানীৰ বিষয়ে অকণমান সমস্যা কি হৈছে বাৰু আমাৰ ইয়াতো তেনেকুৱা ৰাস্তা পদূলিত মানে বানপানী সোমোৱা নাই কিন্তু পথাৰ চথাৰ আমাৰ কঠীয়া চঠীয়া ধান চান এইবিলাক মানে ৰোৱা তোলা সেইখিনি মানে নষ্ট হৈছে গোটেই বানপানীতে আৰু মানে গোটেই ভৰি আছে আৰু গৰু ছাগলীও আমাৰো মানে ক্ষতি হৈছে মানে গৰু ছাগলীও আমাৰ মানে স্কুলতে মানে চলিবলগীয়া হৈছে ৰাস্তা পদূলিতে ধন্যবাদ হ'ব ভাল লাগিল বাৰু অকণমান ইফালে মই ভিতৰলৈ যাম অকণমান আমাৰ
স্কুলৰ ভিতৰত অকণমান পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰোঁ। অলপ আগবেলা আমাৰ বাইদেউ আমাৰ দেখি পাইছোঁ, আমাৰ চিনি পোৱা নাই বাইদেউ, আপোনালোকে ক'ৰ পাৰিছে? আমাৰ ঘৰ ইয়াতে এইখন গাঁৱৰে। এখন গাঁৱৰে। কিবা আপোনালোকে কিবা লৈ আহিছে, সাহায্য কিবা দিব লাগিছে? আমি বিহুৰ ফালৰ পৰা সাহায্য দিব ভালে হৈছে দিয়ক। আমাৰ বাইদেউ কিবা ক'ব নেকি বানৰ উপলক্ষে? মই নামচুঙি গাঁও পঞ্চায়তৰ জীৱিকা সখী। আমাৰ এতিয়া মই এখন গাঁৱলৈ বিয়া হৈ অহা 26 বছৰ হ'ল। 26 বছৰ এনেকুৱা বানপানী দেখা নাই। আৰু আমাৰ মানুহসকল ইমান বানপানী হব বুলিও প্ৰস্তুত নহয়, যিহেতু আমাৰ ইয়াত বানপানী নহয়। সেইটো কাৰণে আমাৰ মানুহখিনি বহুত সমস্যাত পৰিছে, তেওঁলোকৰ অভিজ্ঞতাও কম। তেওঁলোকৰ এতিয়া খেতি পথাৰো ডুব গৈছে, গৰু ছাগলীও বেমাৰ আজাৰ হৈছে, মানুহৰো বেমাৰ আজাৰ হৈছে। অৱশ্যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা সকলোখিনি সুবিধা আদায় কৰিছে। আৰু তাৰ লগতে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আমাৰ নামচুঙি গাঁও পঞ্চায়তৰ যিসকল কেডাৰ আছে, তেওঁলোকেও প্ৰতি ক্ষেত্ৰতে মানে আমাৰ সদস্যসকলে বা মানুহ যিসকল বানাক্ৰান্ত তেওঁলোকক সহায় সহযোগিতা যিমান পাৰিছে কৰিছে। আৰু গ্ৰাম্য সংগঠন সমূহৰ ফালৰ পৰাও খাদ্য বস্তুৱে হওক বা বিভিন্ন ক্ষেত্ৰত খবৰ খাতি লৈ কিবা সহায় সহযোগ আগবঢ়োৱা হৈছে। আজি আমি নামচুঙি গাঁও পঞ্চায়তৰ মোহনেটিং গাঁৱৰ কুহিপাত গ্ৰাম্য সংগঠনৰ ফালৰ পৰা আমাৰ বানাক্ৰান্ত সকলক ক্ষুদ্ৰ পৰিমাণে সাহায্য আগবঢ়াবৰ কাৰণে ইয়াত আমি উপস্থিত হৈছো। ভাল লাগিল। আমাৰ বাইদেউ বহুত ধুনীয়া কিছুমান মন্তব্য দিলে, আপোনালোকে শুনি পাই। আমাৰ এগৰাকী বাইদেউ আছে, অকণ এইফালে ঘূৰি দিব লাগে। বাইদেউগৰাকী আমাৰ যিটো অলপ বানৰ সাহায্য দিবৰ কাৰণে এখেতৰ হাতত আমি দেখি পাইছো। বাইদেউ কি ক'ব অকণমান বানৰ বিষয়ে কওকচোন। কবলেতো বহুত দুখ লগা কথা, মানে দেখি বেয়াই লাগে। আমি যিটো পাৰিছো আৰু আমাৰ ফালৰ পৰা সৰু সুৰাকে কিবা এটা সহায় কৰিবলৈ আগবাঢ়ি আহিছো। মানে কণ ল'ৰা ছোৱালী লগতে জীৱ জন্তু মানুহ চবৰে কষ্ট হৈছে, সেয়া বেয়া লাগিছে। সেয়া যিটো পাৰিছো আৰু আমি আগবঢ়াইছো, যাতে ভগৱানে সকলোৰে কৃপা কৰক সেয়া জনাইছো। আৰু কিনো কম আৰু চবৰে দুখ হৈছে। আমাৰ চাৰিওফালে মানে বানপানী, মাজত আমিহে বাচি আছো আৰু মানে তেনেকুৱা দেখা নাছিলো আগে পিছে। এইবাৰ ফাৰ্ষ্ট টাইম। বাইদেউ যি কথাবোৰ ক'লে আপোনালোকে শুনিলে, সঁচাকে ক'বলৈ গ'লে আমাৰ ফাৰ্ষ্ট টাইম। আমাৰ জন্মগতৰ পৰা আজি পৰ্যন্তলৈকে কোনোদিনা এনেকুৱা ধৰণৰ বানপানী কোনোদিনা দেখা নাছিলো। আৰু আজি এখনে কৈছে, এখন বিদ্যালয়খনত যে কেইবাটাও ঘৰ মানে যিটো ডুব যোৱাৰ বাবে আজি এখন চৰকাৰী বিদ্যালয়খনত যে থাকিবলৈ পৰিছে, আপোনালোকে এই কথাটো চিন্তা কৰক। কথাষাৰ গম পোৱাৰ কাৰণে যি খবৰ এটা ল'বলৈ আহিলো, আৰু যিটো পাৰো মোৰ ফালৰ পৰা কিবা এটা মই বান সাহায্য দিবলৈ চেষ্টা কৰিলো। অকণ ভিতৰলৈ যাম, বিদ্যালয়খন অকণমান খুলি দিব লাগে। কোন আছে ভিতৰত? ভিতৰত গৈছে। আৰু এয়া হ'ল এখন বিদ্যালয়তে, এইখন চৰকাৰী বিদ্যালয়তে তেখেতসকলৰ যিটো মানে বিচনাৰ যিটো চাদৰ বা কম্বল চম্বলবোৰ ইয়াতে ৰাখি দেখিছে। আৰু যিটো খোৱা পানীৰ ব্যৱস্থা, এয়া হ'ল খোৱা পানীৰ ব্যৱস্থা কৰা আছে ইয়াতে। আৰু ইয়াতে তোমাৰ বিচনা চনা পাৰে ইয়াতে, আৰু তোমালোকে গোটেইখিনি যিকোনো বস্তুবোৰ ইয়াতে থয়। ইয়াতে তোমাৰ কাপোৰ কানিবোৰ থোৱা আছে। আৰু একেলগে ক'ত খাই কি কৰে এইখিনি আপোনালোকক অকণমান দেখুৱাম বাৰু মই, দেখিছেনে? এইখনো ইয়াতে তেখেতসকলে আজি কেইবাটা দিন ধৰি চৰকাৰী বিদ্যালয়খনতে তেখেতসকলে বানপানীৰ বাবে থাকিবলৈ কৰিছে। বুজিছে ন? ঠিক আছে, ইয়াতে কৰে। ভালে আছে দে। চাউল তাউলবোৰ ঠিকে আপোনালোকে পাইছে? চৰকাৰে কিবা গেছ বুলিছে এইবিলাক ন? কোনে দিছে এইবিলাক? ইয়াৰ স্কুলৰে হয়? এইবিলাক সাহায্য পাইছে? এইবিলাক কি হয়? এইবিলাক মুড়ি হয়, এইবিলাক চাউল হয়। এইটো কি হয়? চাউলে হয়। নহ'লে খোৱা বোৱাবোৰ ঠিকেই দিছে আপোনালোকক ন? কোনে দিছে এইবিলাক? কোনে দিছে এইবিলাক খাবলৈ? আমাৰ গঞ্জুদা ইয়ালৈ আহে ন? ইয়াতে মানে খোৱা বোৱাবোৰ ইয়াতে মানে ব্যৱস্থা মানে চবেই একেলগে কৰোঁ নেকি? চব একেলগে খাওঁ, একেলগে থাকোঁ? ঠিক আছে বাৰু, হ'ব। আপোনালোকে ইয়াতে আছে? কেইদিন হ'ল? 3 দিন হৈছে? 4 দিন হৈছে বোলে? 4 দিন হৈছে? খোৱা বোৱা ঠিকে পাইছে আইতা? ভালে পাইছে? খোৱা বোৱা পাইছে ন? ঠিক আছে। মিঠাই খাব পাইছ? মিঠাই খাব পাইছ? মিঠাই খাব পাইছ? মিঠা অলপ মই আনি দিছোঁ বাৰু, খাবা দেই। মিঠা আনি দিলোঁ, তোমালোকক দি থৈছোঁ দেই, খাবা।